এখন গাড়ী চলাম, আপোনালোকে চাব। তো গাইজ আহি পালো আমি জেকে মটৰ্ছ মেইন ৰোড হুজাই ডুমৰু পাৰৰ। তো আমি কিছুমান ডিটেইলছ কম, আপোনালোকে চাব। ওয়েলকাম টু কামাল জেডিয়া ব্লগ। সব ৰাইজক নমস্কাৰ, ওয়েলকাম জনালো। সব ৰাইজ আশা কৰোঁ চবেই ভালে আছে। মই আহিছোঁ আজি এটা নতুন সুখীৰ কথা, মানে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এখন স্কুটি, গাড়ীটোৰ নাম হৈছে গ' গ্ৰীণ। এখনেৰে স্কুটি, এখনৰ মই যিমান ডিটেইলছ আছে মই আপোনালোকক ক'ম। আৰু প্ৰথমতে আপোনালোকক গাড়ীখন মই দেখাই আছোঁ। লিথিয়াম বেটাৰী হয় গাড়ীখনত, পানী চানী ঢালিব নালাগে, আৰামত চাৰ্জ দিব 3 ঘণ্টা আৰু য'ত মানে যাব পাৰে আৰামত, কোনো মানে হেৰি নাই, টেনশ্যন নাই। তো মই আৰু দেখাই আছোঁ। ইয়াৰ ডিছো আছে, ইমান ধুনীয়া গাড়ীখন ডিছ। আৰু ইয়াৰ চাওক গাড়ীখন, বেলেগ মজা পাই, ফিউচাৰ চাব পাৰে গাড়ীখনৰ। গাড়ীখনৰ নাম আছিলে গ' গ্ৰীণ। আৰু ইমান মজা আপোনাৰ যাব পাৰে। ডেছবৰ্ডটো চাইছে আপোনালোকে, আৰু এল'হুইলবিলাক চাওক না ভাই, এল'হুইলবিলাক ইমান ধুনীয়া। আৰু দুটা চকাৰ চাপাৰ, ডিস্ক ব্ৰেক হয়। আৰু চেষ্টা কৰিম মই অকণমান চলাই, মই মানে এখন গাড়ী চলাম, আপোনালোকে চাব। আৰু এইখন চাওক ৰিভাৰ্ছ, এইখন মানে ৰিভাৰ্ছ গিয়াৰ। আমাৰ যেনে আপোনাৰ 4 চকা চলালে ৰিভাৰ্ছ কৰিব লাগে, এনেকুৱা নহয়, এইটো অটো গিয়াৰ। আৰু এইখন ৰিভাৰ্ছ। আৰু আপুনি স্কুটিৰ পৰা আৰু ফেচিলিটি আছে এইখনত। অকণমান আপুনি আগত যাওক, অকণমান মই চলাই আছোঁ, আপোনালোকে চাব। বেলেগ মজা ভাই। চাইছে নেকি ডিছটো কেনেকা ভাল, কণ্ট্ৰল আছে চাওক না ভাই, মজা ভাই, চলাই বহুত মজা। আৰু লাইটিংটো চাওক, লাইট কিবা ক'ত আছে, ইণ্ডিকেটাৰ দেখিছে, লাইট। ভাইটি তুমি এইটো লৈ যোৱা, ভাল লাগিছে তোমাক চলাই আছে যে, ভাল লাগিছে। ভাই বেলেগ মজা ভাই এখন গাড়ী। আপুনি আগত যাওক। বেলেগ মজা ভাই, গাড়ী চলাই বেলেগ মজা লাগি গৈছে ভাই। মই এখন ল'ম। এইবোৰ 4 চকা লৈ লাভ নাই ভাই, আজিকালি এইবোৰ 4 চকা লৈ বেকাৰ। 100 টকাত পেট্ৰলৰ লিটাৰ হৈ যায়, নালাগে ভাই। চিধা গাড়ী 4 দিন ঘৰত লৈ মোবাইলৰ নিচিনা, আৰু বাছ। এইটো চাওক, দেখিছে মজা ভাই, বেলেগ মজা। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, আপোনালোকে ফুল চাব। আপুনি যে এইটো মোৰ শ্বৰুমটো চাই আছে ডুমৰু পাৰৰ সন্মুখত, ইয়াৰ শ্বৰুমৰ নাম হৈছে জেকে মটৰ্ছ। আপোনালোকে আহিব পাৰে মেইন ৰোডত, আপোনাৰ ডিমৰু পাৰ, আপোনাৰ আপুনি জিডি মটৰ্ছৰ ওচৰত আহিলে হ'ব। অপজিট, ঠিক অপজিট চাইডতে আছে জেকে মটৰ্ছ। জেকে মটৰ্ছ চাইডত মহিলাসকলে চলাব পাৰে। যেনেকা আপোনাৰ ছোৱালী আছে, কলেজত যাব, স্কুলত যাব, লৈ যাব পাৰে। আপুনিও বজাৰত যাব পাৰে, মাৰ্কেটিং চাৰ্কেটিং কৰি। পেট্ৰল নালাগে, পেট্ৰল নালাগে, এইটো পেট্ৰল নালাগে, মানে পেট্ৰল নালাগে। আজি কালি কাৰেণ্ট লাগিব, জুই লাগিব, এইটো পেট্ৰল নালাগে। এবাৰ চাৰ্জ কৰিব 120 কিলোমিটাৰ দৌৰিব আপুনি। মানে 1 মিনিট, মানে এবাৰ চাৰ্জ কৰিলে কিমান কিলোমিটাৰ যাব পাৰে? 120 কিলোমিটাৰ আপুনি নিশ্চিতে দৌৰিব পাৰে। আৰু এখনৰ গাড়ীৰ বেটাৰী ৱাৰেণ্টি গেৰাণ্টি কেনেকুৱা? 3 বছৰ থাকিব বেটাৰী, এবাৰ 3 বছৰৰ গেৰাণ্টি থাকিব। নতুন স্কুটি আমাৰ ইয়াৰ পৰা লৈ যাওক, 3 বছৰৰ গেৰাণ্টি থাকিব। গাড়ীখনৰ নামটো কৈ দিয়কচোন অকণমান। এইটো গ' গ্ৰীণ হয়। কেইটা বেচিছে? 5টা মান বিক্ৰী পেলাইছোঁ, আৰু আগতে বিক্ৰী কৰি। এই গাড়ীখনৰ প্ৰাইচ কিমান? এইটো 1,15,000 গাড়ীখনৰ দাম, অন ৰোড প্ৰাইচ। আপোনালোকে আহি ল'ব পাৰে আৰু আৰামত চলাব পাৰে গাড়ীখন। আৰু বঢ়িয়া বেটাৰী এটা চলাই আছোঁ, আপুনি চলাই আছে? মই নিজে চলাই আছোঁ। আচ্ছা। তো গাইজ, এইখনৰ আৰু এটা বিষয় মানে ক'ম আপোনালোকৰ, গাড়ীখনৰ কাগজৰ বিষয়ে অকণমান কথা পাতিম। তো আপোনাৰ প্ৰথমতে মই আহিছোঁ আপোনাৰ কাষত, মানে এখন গাড়ীৰ মানে কাগজ কেনেদৰে মানে আপডেট বা কি RC আৰু কিবা ৰেজিষ্টাৰৰ মানে কাগজবিলাক
কেনেকুৱা এইটো অকণমান আমাক কওকচোন। আপুনি চাওক, আপুনি যদি পেট্ৰল গাড়ী বা ডিজেল গাড়ী লয় তেনেহ'লে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। 6 মাহৰ পিছত আপুনি আকৌ পলিউশ্যন বনাব লাগে, এইটো একো নালাগে। আপুনি চাৰ্জ কৰিব চলাব, খালি হেলমেট এটা লৈ ল'ব। মানে RC নালাগে, নালাগে, কাগজ নালাগে, ৰেজিষ্ট্ৰেশ্যন নালাগে। নালাগে মাথো আপুনি ভাই আৰু কিমান ফেচিলিটি পাব আপোনালোকে। আহক লৈ যাওক গাড়ীখন JK মটৰ্ছ, মেইন ৰোডত ডুমৰুপাৰৰ লগত আহি ক'লে হ'ল JK মটৰ্ছ। হয়। গাড়ীখন চাব, আপোনাৰ ইমান মৰমৰ গাড়ী দেখিছে। আৰু শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো। আৰু এনেধৰণৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে ভিডিঅ' মই লৈ আহিম। নতুন ফিউচাৰ কি আহিছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ফুল চাব প্লিজ। জয় আই অসম।